এইটো মোৰ দৰ্শকক দিছোঁ, আপুনি গৈ লৈ মেডিচিন লৈ ল'ব কি পাৰে, ঠিক আছে। আশীৰ্বাদ কৰিব আৰু ভালকৈ থাকিব আপুনি, ঠিক আছে। যাওক। চাব পাৰিছোঁ আমাৰ বয়সীয়াল মানুহ এজন খোজকাঢ়িব পৰা নাই তেখেত। এতিয়া আমি বৰ্তমান আছোঁ গণেশ মন্দিৰৰ ওচৰত আছোঁ আমি এতিয়া। গণেশ মন্দিৰ, খানাপাৰা গণেশ মন্দিৰ। তেখেতৰ দেখিছে চিচুৱেশ্যনটো, খোজকাঢ়িব পৰা নাই দুটা ভৰি দি। আহকচোন আমি কথা পাতি চাওঁ। अंकल जी ये कब से है आपका प्रॉब्लम? 4-5 साल हो गया। 5 साल हो गया। आपने कोई दवाई कुछ मेडिसिन बहुत मेडिसिन किया, काम नहीं किया। वो बांध मार के टेढ़ा बनाया हुआ। ये हाल कब से है आपका? 3 साल होगा। घर में कौन कौन है आपका? कोई नहीं है, कोई नहीं है। सबको डाइन मार दिया। आप खाना कहाँ खाते हैं? वही अपन बना के खाता है। घर कहाँ है आपका? घर तो गोरखपुर में। गोरखपुर, यूपी बिहार, वही तो है। आप अभी जो ऐसा हालत है, आप कैसे रहते हो? वही से रहते हैं, क्या करेगा, आस्ते आस्ते पानी लाता है, रुपया नहीं है। कुछ आपको हेल्प करता है, आप जाके मेडिसिन ले लीजिएगा, ठीक है। এইটো আমি গণেশ মন্দিৰ, খানাপাৰা গণেশ মন্দিৰ ওচৰত আছোঁ। মেইন ৰাস্তাত আমি দেখা পাইছোঁ বৃদ্ধ মানুহজন খোজকাঢ়িব পৰা নাছিল। তেখেতৰ অৱস্থা দেখা পাইছে চাগে। তেখেতে কৈছে যে এই অৱস্থা 4 বছৰ ধৰি এনেকৈ আছে, কোনো ঘৰত কোনো নাই, খোৱা বোৱা কষ্ট। আমি সকলোৱে তেখেতক আশীৰ্বাদ কৰোঁ যে তেখেতে আৰু সুস্থ হৈ যাওক জল্দিকৈ। মই এইটো মোৰ দৰ্শকক দিছোঁ, আপুনি গৈ লৈ মেডিচিন লৈ ল'ব কি পাৰে, ঠিক আছে। আশীৰ্বাদ কৰিব আৰু ভালকৈ থাকিব আপুনি, ঠিক আছে। যাওক।